তো হেল্ল' গাইজ আমি আছোঁ সৰমুখত JRPৰ সন্মুখত এতিয়া যাব ওলাইছোঁ আমি বৰপেটা মানে আহিছিলোঁ বিয়া খাবৰ কাৰণে তো এতিয়া বৰপেটা যাওঁ বৰপেটা যোৱাৰ কাৰণ আছে মানে গাড়ী এখন মানে কিবা অলপমান ছাৰ্ভিচিং কৰিবৰ কাৰণে যাই আছোঁ আমি যাই আছোঁ আৰু এনেকৈ তো বহুত দিন হ'ল মানে মটৰব্লগো কৰিব পৰা নাই কাৰণটো হৈছে কি ক'ম আৰু কাৰণটো এটাই যে মানে মই যিটো মানে মাইক আনিছিলোঁ মানে ভালেকেইটা মটৰব্লগ কৰিছিলোঁ তো মানে মটৰব্লগ কৰিলেও আৰু কি হ'ব চবকেইটা মানে ফুটেজত এটাতো মানে ভইচ নাই মানে ভইচকেইটা গোটেইকেইটা ডিলিট হৈ গৈছে তাৰ কাৰণে আৰু ভাবিলোঁ আকৌ পুৰণি মাইকটো দিয়ে ইউজ কৰাই ভাল আজি পুৰণি মাইকটো লৈ আহিলোঁ তো ভইচটো বা কেনেকুৱা হৈছে নাজানো বাট অলপমানটো আৰু বেয়া পাবই কাৰণ নতুনটো আৰু বেছি বেয়া মানে ভইচকেইটা নাথাকে এতিয়া বৰপেটা এই দুটা আহিছে ধীৰাজ আৰু এতিয়া মিনাল মামা আছে আমাৰ দুটা মামাই চোনে এনেকৈ যাই আছোঁ আৰু এইবাৰ মানে তাৰে গাড়ীখন মানে কিবা হৈছে মানে কিবা মানে ছাৰ্ভিচিং কৰিব তাৰ গাড়ীখন ছাৰ্ভিচিং কৰিব যাই আছোঁ আৰু বিয়া খাব আহিছিলোঁ আচলতে তাৰ গাড়ীখন বোলে আগতে ছাৰ্ভিচিং কৰি লয় বৰপেটাত মোৰ অনিৰ্বাণ এতিয়া তাতে যাওঁ তাতে যাই কিনে আৰু ছাৰ্ভিচিংটো কৰি আহোঁ আমি পুরো ধামাকা পেলন পুলন গাড়ীখনৰ তেলো নাই তেলটো ভৰাব আছে নাজানো আৰু ভইচটো আজি কেনেকুৱা আহিছে বাট তাও আগৰ মাইকটো বহুত মোক প্ৰব্লেম দিছে মানে মটৰব্লগ কৰিব পৰা নাই যেকেইটা মটৰব্লগৰ লৈছিলোঁ গোটেইকেইটা এটাতো ভইচ নাই আৰু গাড়ীখনত কি কি ৰেপিং কৰিছোঁ অলপ দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক চাই থাকিব আৰু ব্লগটো আগলৈকে একদম বেয়াখিনি বেকেৰীটো ব্ৰিজৰ ওপৰেদি তো আগৰ ব্লগৰ এটা কৈছিলোঁ যে কিবা আমাৰ এখন শ্বৰ্ট ফিল্ম আহি আছে যে তুমি বিহীন এইখন চাগে আজি ৰিলিজ দিব পাৰে আমাৰ বা কালিয়ে দে মই ভালদৰে মানে গম পোৱা নাই যিটো লগ সুধি চোৱা নাই তো সুধি চালে গম পাম আৰু তো এইটো ব্লগতে বা নেক্সট ব্লগতে মোৰ লিংকটো মানে এইটো ব্লগতে থাকিব লিংকটো তো ভিডিঅ'টো কেনেকুৱা হয় চাব আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ সেইটো হৈছে মেৰপাক চেনেল নামটো মেৰপাক আৰু চাব আৰু কেনেকুৱা পায় আজিকালি ঠাণ্ডাৰ কাৰণে দেখা নাই চুৱেটাৰ পিন্ধি আছোঁ এতিয়াও গমেই পাই বাইক চলালে কিমান ঠাণ্ডা লাগে আৰু আমাৰ এইটো চাইডত অলপমান ঠাণ্ডাটো অলপমান বেছিয়ে এনেও কাৰণ গছ গছনি বেছি যিহেতু ঠাণ্ডাটো বেছি লাগে আৰু মোৰ পিছফালে পিছৰ চকাটোত এটা পুৰা গাজা লমাই আছে লিকটো পাতিব আছে গাড়ীখনৰ তাতে যাই কিনে লিকটো মই পাতি ল'ম এতিয়া আৰু সেইকাৰণে মানে কি হৈছে গাড়ীখন মানে একফালে টানি আছে বেছি স্পীডত চলাব পৰা নাই তো পূজা ইয়াতেও হয় বৰপেটাত চিমলাগুৰি এইফালে হয় আৰু এইফালে হাউলিতো হয় কোনফালে বা এইফালে বা পূজাটোহে কৈছে না নাই মই কিন্তু নাজানো ইমান ভালদৰে 1000 কিলোমিটাৰ চলাব পাৰে আৰু অৱস্থা RS 200 খাওয়া যাই আছে নাকি না মই তাকে বাছিলো এই ভালকে বাতি দিছে পাম যাই লাগে গাইজ হল ধীৰাজৰ ছাৰ্ভিচিং হৈ ল'ল আৰু ইয়াতে পূজাৰ কাৰণে পুৰা চলি আছে পুৰা তো এতিয়া হ'ব আমাৰ গাড়ী ৰেপিং মানে কিবা কিবি ষ্টিকাৰ লগাব বোলে
ইয়াতে লগাবি মানে ইফালে ডাউন হৈ গ'লে ক'ব লগা নাই না আৰু গাইছ মোৰখনক কি কৈছোঁ দেখাই আছোঁ এইফালে এইটো লগাইছোঁ পিছত এইটো ইফালে ইনষ্টা আইডিটো আছে অলপমান ইনষ্টা আইডিটো আছে আৰু ইফালে ইউটিউবৰ লগতো আছে মোৰ জন ব্লগছ বুলি আৰু বাকীটো আৰু এইবিলাকতো আগতে কৰা আছিল টেলাৰী চেলাৰী চব আৰু এখন এয়ে হৈ আছে আৰু বৰ্তমান ইফালে একে গাড়ী পূৰা একেবাৰে পূৰা মডিফাই হ'ব এইবাৰ